মোর কবিতা ছন্দ লাগি স্পন্দন তোর জাগেরে স্পন্দন তোর জাগেরে কথা মালিকার গন্ধ লাগি সুৰৰ সপোন ভাগেৰে লগতে ভূপেন হাজৰিকালৈ মনত পৰিছে ভূপেন হাজৰিকাই এনেকুৱা ধৰণৰ দৰ্শক সমজদাৰ পৰিশীলিত ৰুচিপূৰ্ণ আৰু অৰ্থপূৰ্ণভাৱে কথা কোৱা বা চিন্তা কৰাত বিশ্বাস কৰা আপোনাৰ সবে মানুহক দেখি ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভা তুমি এইটো প্ৰধান অলংকাৰ তৰুণৰাম ফুকন আছিল প্ৰথম অসমীয়া যি তেওঁ নিজৰ পৰিবাৰক লগত লৈ একেলগে ফুৰিবলৈ ওলাই গৈছিল এতিয়া অসমীয়া মানুহে বা নতুন প্ৰজন্মৰ কৰিব কি ডাঙৰ কথা আজিকালিতো বেলেগৰ পৰিবাৰক লৈ গ'লেও নিউজ তেওঁ নিজৰ পৰিবাৰকে লৈ গৈছিল তেতিয়াহ'লে মই ক'ব বিচাৰো সেই সময়ৰ পুৰুষ প্ৰধান সমাজত এই যে গিৰিয়েক ঘৈণীয়েকে একেলগে ফুৰিবলৈ যাব ঘৈণীয়েকে গিৰিয়েকৰ লগত যাব সেই কথাটো অকল্পনীয় আছিল বহু তৰপীয়া বুলি ক'লে মানুহৰ মনলৈ অকণমান এটা ঋণাত্মক ভাৱ আহে কিন্তু বাণীকান্ত কাকতীয়া অম্বিকাগিৰি ৰায়চৌধুৰী দুইজন বৰপেটাত জন্ম সমগ্ৰ অসমক সমৃদ্ধ কৰা দুজন আচলতে একেবাৰে অসমীয়াত্বৰ প্ৰাণ পুৰুষ তেওঁলোকে সেই বহু তৰপীয়া শব্দটোৰ মাজতো যোগাত্মক চিন্তা চেতনা তাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এখন মসৃণ দুৱাৰৰ সৃষ্টি কৰিছিল আৰু আজি এই মই ভাল পোৱা লখিমপুৰত আপোনালোকৰ তাতকৈও বেছি বহু তৰপীয়া মৰম সন্মান আৰু আপোনালোকৰ সন্মিলিতভাৱে যিটো চেতনাক প্ৰতিনিধিত্ব কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ এই যিটো কম হৈ পৰা সেন্দুৰীয়া আলিটো পুনৰ সেন্দুৰীয়া কৰাৰ বাবে মংগলবোধ জাগৰণ কেন্দ্ৰ আৰু নতুন সুৰ প্ৰকাশন গোষ্ঠীয়ে আজি নিৰন্তৰভাৱে প্ৰায় 2টা দশকতকৈও অধিক কাল যিটো পদক্ষেপ লৈ আহিছে সেই পদক্ষেপৰ আজিৰ এই বিশেষ বিন্দুটোত আপোনাৰ খবৰ দৰে সুবান্নদায়ী অসমৰ ভাল মংগলজনক কথা চিন্তা কৰা মানুহৰ মাজত মই উপস্থিত থাকিবলৈ পাই আৰু এই বঁটাটো কথা বৈভৱ বঁটা সন্মানীয় অজন্তা ডাঙৰীয়ানী আৰু ধৰ্মেশ্বৰ গগৈ ডাঙৰীয়াৰ লগত সন্মানীয় উদয় শংকৰ হাজৰিকা দেৱে পৰিচালনা কৰা সঞ্চালনা কৰা এইখন সভাত আপোনাৰ খবৰ আগত এনেকৈ উপস্থিত হ'বলৈ পায় মোৰ এটাই কথা মনত পৰিছে ধন্যবাদ কৃতজ্ঞতাৰ লগতে ভূপেন হাজৰিকালৈ মনত পৰিছে ভূপেন হাজৰিকাই এনেকুৱা ধৰণৰ দৰ্শক সমজদাৰ পৰিশীলিত ৰুচিপূৰ্ণ আৰু অৰ্থপূৰ্ণভাৱে কথা কোৱা বা চিন্তা কৰাত বিশ্বাস কৰা আপোনাৰ সবে মানুহক দেখি ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভা তুমি এইটো প্ৰধান অলংকাৰ আপোনাৰ সবক মই একেবাৰে হৃদয়ৰ বুকুৰ মাজৰ পৰা মই আপোনালোকক সন্মান যাচিছো আৰু মোৰ এটা মনত পৰিছে কিছুমান কথা অলপ ঘৰুৱাভাৱে কওঁ কিছুমান কথা লখিমপুৰতে সম্ভৱ হয় ভূপেন হাজৰিকা বুলি ক'লো ভূপেন হাজৰিকা বুলি ক'লে ভূপেন হাজৰিকাৰ এটা গীত আছে আপোনালোকে সকলোৱে শুনিছে নতুন প্ৰজন্মৰ যদি কোনোবাই শুনা নাই আপোনালোকে ইউটিউবত শুনিব যে দিখু হ'ল তোমাৰ নাম মংগল তোমাৰ লুইত পৰিয়া বাই ভনী লোৱা নমস্কাৰ এই গীতটো আপোনালোকে ইউটিউবত শুনিলে চাব যে ভূপেন হাজৰিকাৰ মাতটো প্ৰথমতে নাহে সন্মিলিত এটা কণ্ঠক এটা মানে গীতটো সুন্দৰভাৱে আগুৱাই দিয়ে মাজত আহি পেলাই ভূপেন হাজৰিকাই ভুমুকি মাৰে আৰু আজি আপোনালোকে কিমানে লক্ষ্য কৰিছে নাজানো এইখন সভা আৰম্ভ হৈছিল বোধকৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা বৰগীতৰ জৰিয়তে আমাৰ কণমানি বুলিয়ে কৈছো কিশোৰী শিল্পী যুৱতী শিল্পী বন্দিতা শৰ্মাই আৰম্ভ কৰিছিল আৰু তেওঁৰ লগত সংগত কৰা ফুল সংগত কৰা যিজন প্ৰশান্ত বৰা বোধকৰো শিল্পী গৰাকী তেওঁ আহি অকমান দেৰিকে আহি ইয়াত সংগত কৰিছিল কিন্তু অনুষ্ঠানটোৰ ৰসস্বাদন কৰাৰ ক্ষেত্ৰত কোনো বেমেজালি হোৱা নাছিল কাৰণ এইখন লখিমপুৰ এই কথাটো মই ভাবো লখিমপুৰতে সম্ভৱ গুৱাহাটী বা অন্যান্য ঠাইত এনেকুৱা কথা হলে দেখাটো বেছি দৃষ্টিকটু হলহেঁতেন আৰু দেখাৰ কোনটো বাদ দিয়ক এই যে নতুন সুৰ প্ৰকাশন গোষ্ঠী সমগ্ৰ অসমত যেতিয়া অমংগলজনক কথা বেছিকে দেখো সমগ্ৰ অসমত যেতিয়া বেকুৰীয়া কণ্ঠই অসমক হানি কৰিব খোজা কথাৰ আমি কৰ্কশ ধ্বনি শুনো তাৰ মাজত নতুন সুৰে যেনেকৈ সুৰ এটা তেওঁলোকে নিজা চিন্তা চেতনাৰে এই গোটেই অসমখন সমৃদ্ধ কৰাকৈ লখিমপুৰৰ বুকুৰ পৰা কৰিবলৈ চেষ্টা কৰিছে তেনে এক নতুন সুৰৰ দ্বাৰাই যাতে
মোৰ এনে লাগিছে আজিৰ অনুষ্ঠানটো আৰম্ভণি হ'ল আৰু সেইবাবে মই সেই বন্দিতা আৰু প্ৰশান্তক ধন্যবাদ জনাইছো যে দৰাচলতে প্ৰকৃত শিল্পী সত্তা এনেকুৱা ধৰণৰ মজিয়াৰ প্ৰায় আচলতে আগবাঢ়ি আহে মই নাজানো তেওঁলোক এতিয়া ইয়াত আছে নাই কিন্তু তেওঁলোকৰ এই যাত্ৰা অব্যাহত থাকক এতিয়া সন্মানীয় সভাপতি ডাঙৰীয়াও জড়িত হৈ আছে আমাক ইমান সুন্দৰভাৱে তিনিজন বঁটা প্ৰাপকৰ কথা ক'লে মই বহু তৰফীয়া বুলি এইবুলি কৈছো ইমানবাৰ আপোনালোকে আদৰণি জনাইছে কিমান মৰমৰ লেয়াৰ তৰফ আমাক বাটাৰ খাবলৈ অলপ কমকে কয় আজিকালি কলেষ্ট্ৰল হ'ব কিন্তু কিছুমান বাটাৰ কিছুমান ঘিউ খাই মানে মানুহ সমৃদ্ধ হয় মানুহ সজীৱ হয় মানুহ সতেজ হয় আৰু সেই গোটেইখিনি কথা সন্মানীয় ভূঞা ডাঙৰীয়া আমাৰ সাহিত্য সভাৰ লখিমপুৰ শাখাৰ সভাপতি উপাধ্যায় ডাঙৰীয়া আমাৰ জিতেন বৰুৱা ডাঙৰীয়া আমাৰ অনিল শইকীয়াদেৱ আমাৰ ভাগ্যলক্ষ্মী ডেকা ভুল কৰো মোৰ নামটো যদি ভুল হোৱা নাই তেওঁ যেতিয়া আমাৰ আনগৰাকী বঁটা প্ৰাপক আমাৰ অজন্তা বাইদেউৰ বিষয়ে কৈছিল আমাক যেতিয়া এখেতৰ বিষয়ে ভূঞাদেৱে কৈছিল গগৈদেৱৰ বিষয়ে আৰু মোৰ বিষয়ে কৈ আপোনালোকক কিছু পৰিমাণে আমনি দিয়া বা অস্বস্তিত পেলোৱা যেন মোৰ লাগিছিল যদিও সেই মানুহগৰাকী এগৰাকী শিক্ষক সমগ্ৰ লখিমপুৰে সন্মান কৰা শৰৎ ৰাজখোৱাদেৱ গতিকে মোৰ আপোনালোকক সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু এই যিটো যাত্ৰা এই যাত্ৰাটো জিতেন বৰুৱা অনিল শইকীয়া এখেতসকলৰ এইটো ব্যক্তিগত কেৱল যাত্ৰা নহয় এই যাত্ৰাৰ মাজত প্ৰত্যাহ্বান আছে কিন্তু প্ৰত্যাহ্বান থাকিলেও আজি দীঘলীয়া সময় ধৰি তেওঁ অসমীয়া বাতৰি কাকত অসমীয়া আলোচনী এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত যিটো তেওঁলোকে হেঁপাহ আৰু হাবিয়া নিৰৱচ্ছিন্নভাৱে দেখুৱাই আছে তাৰ মাজতে তেওঁলোকে 2004-05 চনৰ পৰা বোধ কৰো বঁটাও দিয়া আৰম্ভ কৰিছে সাহিত্যজ্যোতি বঁটা কথা বৈভৱ বঁটা এই সকলোৰে জৰিয়তে তেওঁলোকৰ যে অসমীয়াত্বৰ প্ৰতি থকা আনুগত্য কোনো ৰাজনৈতিক কথাৰ দৰে হঠাতে কুলিচৰাই বহাগ মাহৰ আগত আহি এই যে আমাৰ দিনবোৰ সমৃদ্ধ কৰে ভাল কৰে কিন্তু তেনেকুৱা যে নহয় নিৰন্তৰভাৱে কাম কৰি আছে সেই কথাটো প্ৰমাণ কৰিছে গতিকে মই ৰাইজক আপোনালোকৰ কিবা কথাত কেতিয়াবা কাম কৰা মানুহৰ লগত যেতিয়া আপুনি তেওঁৰ কথা বিশ্লেষণ কৰিব আপোনালোকৰ হয়তো কিবা কথাত কেতিয়াবা খং উঠিব সমালোচনা কৰিবলৈ মন যাব কিন্তু এটা কথা মনত ৰাখিব লাগে ভুল কোনে কৰে ভুল হয়তো যি অনুষ্ঠানে কাম কৰে তেওঁলোকে কি ভুল কৰিছে কি না মোৰকে আপোনালোকে জানে কিন্তু এটা কথা আপোনালোকে হয়তো নিজে লক্ষ্য কৰিছে নিৰীক্ষণ কৰিছে বিশ্লেষণ কৰিছে উপলব্ধি কৰিছে যোৱা দুটা দশকতকৈও অধিক কাল আমাৰ জিতেন বৰুৱা দেৱ অনিল শইকীয়া ডাঙৰীয়া ভূঞা ডাঙৰীয়া উপাধ্যায় ডাঙৰীয়াৰ লগত থকা যিটো দল আজি কায়িকভাৱে হয়তো কোনোবা অকমান বয়স হৈছে কিন্তু মনত সেই সজীৱতা সতেজতা নিৰৱচ্ছিন্নভাৱে ৰাখিছে তেওঁলোকৰ বাবে মই ময়ূৰ বলাৰ বাবে নহয় তেওঁলোকৰ বাবে আপোনালোকে এটা হাত চাপৰি মাৰিবলৈ কওঁ হাত চাপৰিও মাৰক বেয়া কাম যদি আপোনাৰ দৃষ্টিত হয় গঠনমূলকভাৱে সমালোচনাও কৰক যে আপোনালোকে ভাবক আজিৰ কথাটোতে মই উদাহৰণ দিওঁ কেনেকৈ কৰিব পাৰে যে আপোনালোকে তিনিজন ব্যক্তিক আজি সন্মানিত কৰিলে যদি কাৰোবাৰ ভাৱ আহে মোৰ সোঁহাতে বহি থকা অজন্তা বাইদেউ মোৰ বাওঁ হাতে শিকানত বহি থকা ধৰ্মেশ্বৰ গগৈ ডাঙৰীয়া তেখেতসকলৰ সিলেকশনটো বৰ ভাল হ'ল তেওঁলোকৰ বাছনি ভাল হ'ল আৰু এতিয়া মাইক লৈ যিগৰাকী মানুহে কথা কৈ আছে গুৱাহাটীৰ পৰা আহি টেলিভিছনতো কথা কয় তেওঁৰ সিলেকশনটো ভাল নহ'লে এই কথাটো লৈ এটা বিতৰ্ক ঠিক নহয় কাৰোবাৰ হয়তো এটা মতবাদ থাকিব পাৰে সেই কথাটো যাতে জিতেন বৰুৱা আৰু অনিল শইকীয়া দেৱক ভূঞা দেৱক যাতে ক'ব পাৰে তেনে এটা পৰিৱেশ মই লখিমপুৰত বিচাৰো সুস্থভাৱে গণতান্ত্ৰিক চিন্তা চেতনাৰে সৈতে আমি তেনেকুৱা ধৰণৰ পৰিৱেশ বিচাৰো আৰু সেইবাবেই মোৰ ইয়াত মই ইমানবোৰ মানুহ দেখিছো আমাৰ লুৎফি বাইদেউ তেখেতৰ লগত কায়িকভাৱে মই আজি লগ পালো চেণ্টবেৰী স্কুলৰ শিক্ষয়িত্ৰী জীৱন্ত মই যেতিয়াই থাকো একেবাৰে জীৱন্ত প্ৰাণৱন্ত হৈ থাকে লুৎফি বাইদেউ আমাৰ লখিমপুৰৰ মোৰ পুৰণা একেবাৰে বন্ধু বাবা বন্ধু বিভিন্ন সাংবাদিকতাৰ বিভিন্ন সভাত মই আগতে আহিছো শৈলেন বৰুৱা ডাঙৰীয়া এইবাৰ আহিছো অলপ দিনৰ পিছত অলপ শকত হোৱা দেখিছো মই আশা কৰো অসমৰ সাংবাদিকতা সুস্থ সাংবাদিকতাৰ ধাৰাটো শকত হোৱাৰ যাত্ৰাটো লখিমপুৰৰ পৰা আৰম্ভ হওক কাৰণ বহু কিছুমান নহবলগীয়া কথা হৈ থাকে আৰু শৈলেন বৰুৱা ব্যক্তিগতভাৱে আৰু বেছি শকত নহওক কাৰণ ল'ৰাটো ধুনীয়া বেছি শকত হলে ধুনীয়াটো অলপ কমি যাব পাৰে লখিমপুৰৰ ধুনীয়াটো লখিমপুৰৰ মানুহে তাত কিন্তু ৰাখিব লাগিব বহু লোক আছে সকলোৰে মই নাম ল'ব পৰা নাই অম্লান তামুলীক আপোনালোকে সম্বৰ্ধনা জনালে নাবাৰ্ডৰ জিলা বিষয়া মই এসময়ত যোৰহাটত 2007 চনৰ পৰা 15 চনলৈ কাম কৰিছো অম্লান গোলাঘাটৰ আমাৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ চাকৰি আজিলৈকে 20 জন বা 25 জন অসমীয়াইও প্ৰফেচনাৰী অফিচাৰ হিচাপে
যোগদান কৰিব পৰা নাই সৰ্বভাৰতীয় প্ৰিলিমছ মেইনছ ইন্টাৰভিউ দি অম্লান তামুলী তেনে এজন যুৱ বিষয়া যি ইতিমধ্যে লখিমপুৰ জিলাত এটা ভাল কাম কৰিবলৈ সক্ষম হৈছে মই এবাৰ অম্লানক অকমান উঠি দিবলৈ অনুৰোধ কৰিলো এই নাবাৰ্ডৰ কাম কৰি অহা যুৱ বিষয়াজনক শনিবাৰৰ দিনটো মই ৰক্ষা দিয়া নাই মই তেখেতে যোগদান দিয়াৰ আগতেই মই আচলতে যোগদান দিয়াৰ আগত নহয় তেওঁ যোগদান কৰিলে নাবাৰ্ডৰ কেইবছৰমানৰ আগত মই 4 বছৰ আগতে মই বিদায় ললো চেষ্টাই কিন্তু তেওঁৰ এটা ভাল ভাৱ আছে যে নাবাৰ্ডৰ কাম কৰা চৰকাৰৰ কাম কৰাৰ উপৰিও সমাজ সংস্কৃতিক আগুৱাই লৈ যাবলৈ হলে প্ৰতিজন মানুহৰে কিছু পৰিমাণে অৱদান যোগদান মই তেওঁক ধন্যবাদ জনাইছো আৰু এজন মানুহক দেখি মোৰ মনত পৰিছে যে আপোনালোকে যেনেকৈ নিৰন্তৰভাৱে জিতেন বৰুৱা দেৱে বা অনিল শইকীয়া দেৱে কাম কৰিছে আৰু এজন মানুহ আপোনালোকৰ তেখেতে আজি 2 দশকতকৈও অধিক কাল প্ৰায় 35 বছৰ 3 দশকতকৈও অধিক কাল তেওঁ 263টা অনুষ্ঠান লখিমপুৰৰ বাহিৰেও সমগ্ৰ অসমত কৰিছে আৰু লখিমপুৰত যে এটা ভিন্নপুৰী ব্যতিক্ৰমী চিন্তাৰ জন্ম হয় তাৰ প্ৰমাণ দিছে আমাৰ গোবিন্দ বৰদলৈ ডাঙৰীয়াই মা ফাৰ্নিচাৰৰ আপোনালোকে জানে এতিয়ালৈকে 14000 গৰাকী মোৰ যদি ভুল হোৱা নাই মাতৃক সন্মান কৰিছে মাতৃক সন্মান কৰা মানে মাতৃভাষাক সন্মান কৰা মাতৃক সন্মান কৰা মানে আমি যেটো ভাষা সংস্কৃতিক লৈ ডাঙৰ হৈছো আমি যাক লৈ গৌৰৱান্বিত তেওঁলোকক আচলতে গোবিন্দ বৰদলৈ ডাঙৰীয়াই জীৱনৰ বহু প্ৰত্যাহ্বান যেনেকৈ নতুন সুৰৰ হৈছে যেনেকৈ মংগলপুৰ আসলে জাগৰণ কেন্দ্ৰৰ হৈছে তেওঁৰো ব্যক্তিগত জীৱনত হৈছে সেই কথাৰ দ্বাৰা বিচলিত নহৈ তেওঁ কিন্তু কাম কৰি থৈ গৈছে গতিকে কৰিয়ে আছে গতিকে মই ভাবো সকলোৰে মই নাম লব পৰা নাই যদিও একেসকলৰ জৰিয়তে পুনৰ ভূপেন হাজৰিকাৰ গীতটো যে মোৰ গীতৰ হেজাৰ শ্ৰোতা মই সকলোকে নমস্কাৰ জনাইছো মাতৃভাষা বুলি ক'লেই জ্যোতিপ্ৰসাদৰ কথা এটা মনত পৰে যে ধুনুক থানাককৈ অমিয়া বৰষা অমাতৰ মজ্জেন কোৱা যিটো ভাষা অসমীয়া ভাষা মোৰ বৰ মৰমৰ জনন্ত সাধনা মোৰ কত জনমৰ আপোনালোকৰ প্ৰতিগৰাকীৰ বুকুৰ মাজত এই কথাষাৰ প্ৰতিধ্বনিত হয় কেতিয়াবা আপোনালোকে জনাকৈ আৰু কেতিয়াবা আপোনালোকে নজনাকৈ আৰু সেই কথাটো প্ৰতিধ্বনিত হয় বাবে আপোনালোকে এনে ধৰণৰ অনুষ্ঠান যাৰ নামৰ আগত মংগলপুৰ জাগৰণ কেন্দ্ৰ অসমীয়া বহু মানুহৰ মনত সচেতন শিক্ষিত আৰু কিছু পৰিমাণে আৰ্থিকভাৱে অৱস্থাপন্ন ডাঙৰ চহৰত থকা মানুহৰ বেলেগ ধৰণৰ ভাৱ জাগৰণ হয় মই সকলোৰে কথা নাই কোৱা একাংশ মানুহৰ মনত জাগৰণ কেনেকুৱা যে টকা পইচাবোৰ শূন্য মোৰ বেংক বেলেন্সত বহাব লাগে ঠিক আছে বৈধও পায় শূন্য বহাও মোৰ আপত্তি নাই ঘৰ দুটা আছে 3 নম্বৰটো হ'ব লাগে গাড়ী আৰু ডাঙৰ আহিছে গাড়ীও কিনক বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি সেইখিনি মানুহে কাম কৰক কিন্তু অসমীয়া সাহিত্য অসমীয়া সংস্কৃতি আৰু অসমীয়া ভাষা বা অসমীয়াত্বক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু গাড়ীৰ এক্সেলেটৰডাল নামাৰে ব্ৰেকডাল মাৰে তেনে মানুহৰ প্ৰতি লখিমপুৰৰ নতুন সুৰ প্ৰকাশন গোষ্ঠীয়ে নিৰন্তৰভাৱে যিটো কাম কৰি আহিছে আৰু আপোনাৰ দৰে সুবৰ্ণদায়ী মানুহে তাত আহি যে যোগদান কৰিছে মই ভাবো তেওঁলোকক ক'ব পৰা আমি আটাইতকৈ ডাঙৰ এইটো এটা আহ্বান এইটো এটা অনুৰোধ এইটো এটা দাবী হ'ব পাৰে আৰু সেই দাবীটোৰ বাবে মই সমগ্ৰ লখিমপুৰবাসীৰ সেই সুবৰ্ণদায়ী মানুহক মই ধন্যবাদ জনাইছো আৰু নতুন সুৰ প্ৰকাশন গোষ্ঠীক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকে তেওঁলোকৰ লগত মিটিঙত নগ'ব আপোনালোকে যদি কথা পাতে জিতেন বৰুৱা শইকীয়া দেৱৰ লগত তেওঁলোকে ক'ব যে ময়ূৰ বৰাইটো মেল মিটিঙত ভালেই কয় ভালেই মানে কাৰাকেও কয় কিন্তু কথাবোৰ বৰ বেয়া নালাগে মই বৰ বেয়া মানে কি কওঁ মই 30 পাওঁ মই 100ৰ ভিতৰত 30 পালে মই সুখী আজিকালি কেতিয়াবা গীতো গান দুটা এটা গাওঁ গীততো মই কওঁ যে মই কম্পাৰ্টমেণ্টেল পাওঁ গতিকে কম্পাৰ্টমেণ্টেল পোৱা মাদকতা এটা আছে জীৱনত এই 30 পোৱা কথা কম্পাৰ্টমেণ্টেল পোৱা গান তাৰ মাজত কিন্তু তেওঁলোকক যেতিয়া আপুনি আহাৰলৈ লৈ যাব তেতিয়া যদি কানে কানে শুধে বা মই থাকিলে নকবও পাৰে কাৰণ মই অলপ গণ্ডগোলীয়া মানুহ বুলি ভাবে যে কৈ দিব ঘচংকে মুখৰ আগতে মই যোৱাৰ পিছত সুধিলে ক'ব যে ময়ূৰ বৰাক মতা ময়ূৰ বৰাক অনা কিমান মোৰ দিগদাৰ তাৰ মই বিভিন্ন প্ৰশ্নেৰে কৈতে জীৱনটোৱে জানে 4-5 বছৰৰ আগতে জীৱনটোৱে আগ্ৰহ প্ৰকাশ কৰিছিল মই পুনেত থকা বাবে আহিব পৰা নাছিলো এতিয়াও এটা অনুষ্ঠান শংকৰ জন্মোৎসৱৰ বাবে কৈছে মই বিভিন্ন প্ৰশ্ন এই কাৰণেই কৰি লওঁ যাতে মোৰ সময় আৰু আপোনাৰ সময় এই সময়খিনি যাতে অৰ্থপূৰ্ণভাৱে আমাৰ সভাপতি ডাঙৰীয়াই যিটো কথা কৈছিল মেল মিটিঙত আহি যেতিয়া আমি গোট খাওঁ তেতিয়া যাতে আমি সেইখিনি কথা ভালদৰে কৰিব পাৰো সেইটোৱে মোৰ কাৰণ তাৰ বাহিৰে হয়তো উপাধ্যায় ডাঙৰীয়া বৰ বেয়া মানুহ যেন নাই লগা চাগে মোক নহয় লাগিছে নেকি নাই এইটোতো নাই বুলিয়ে ক'ব পাৰো বাৰ্জি নহয়
এতিয়াতো আৰু কোনে নহয় বাট এতিয়া আৰু মই আৰু এটা কথা দেখিছে নে আপোনালোক ইমান সিৰিয়াছ হৈ আছে মই অলপ বোলো হাঁহি ধেমালি আৰম্ভ কৰো মোক ইমান ধুনীয়াকে যে আপোনালোকে জাপি এই যে মানপত্ৰ গ্ৰন্থ এই সকলোবোৰ দিলে মোৰ ইমান ভাল লাগিল মই বোলো কেতিয়াবা হয় নহয় আজিকালি প্ৰিপেড পোষ্টপেড বহুত কথা থাকে মই মোৰ সন্মানীয় চালকজনক মাতি আনি পেলাই মই তেওঁ ক'লো যে এইখিনি লৈ যাও পিছত আকৌ মোৰ কথাবোৰ বেয়া পাই যদি কোনোবাই কয় নহয় ৰ'ব এইখিনি মই নিদিওঁ তেতিয়াহ'লে বোলো দিগদাৰ হ'ব গাড়ীখনো কৈছো আপুনি অলপ দূৰত ৰাখক গতিকে এই লখিমপুৰীয়া যিটো মৰম এই লখিমপুৰীয়া মৰমখিনিক মই কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰো আওকাণ কৰিব নোৱাৰো আৰু এই ধৰণৰ ৰং ৰহস্য আমাৰ জীৱনৰ মাজত এইকাৰণেই লাগে যে জীৱনটোত ইমান যন্ত্ৰণা ইমান প্ৰত্যাহ্বান ইমানবোৰ ৰজাঘৰ আমাৰ নিজৰ আমাৰ ইমান দুৰ্বলতা বিসংগতি কেৰল তাৰ মাজত ভাল সময় সমাজৰ বাবে নিজৰ বাবে আমি যদি আগবঢ়াই কৰি লৈ যাব পাৰো সেই কথাৰ আৰম্ভ কিন্তু আমাৰ নিজৰো কিছুমান চেষ্টা লাগিব আৰু সেই চেষ্টা আপোনালোকে যেহেতু কৰি আছে আপোনালোকে সেই চেষ্টাত বাস্তৱত ৰূপায়ণ কৰিবলৈ আপোনালোক সক্ষম হ'ব আজিৰ দিনটোৰ কথা মোৰ মনত পৰিল আজি 5 জুলাই যোৱাবাৰ এনেকুৱা সময়ত মই আমেৰিকাত আছিলো 4 জুলাই আমেৰিকাৰ ইণ্ডিপেণ্ডেন্স ডে নিউয়ৰ্কত আছিলো তাত মোৰ কিবা ভাষণৰ কথা আজি কোনোবাই ক'লে ৰাষ্ট্ৰপতিয়ে ক'লে আপুনিতো মোক বহুত ক'লে আৰু মই এইখিনি ৰেকৰ্ড কৰি লৈছো মোৰ ঘৰত যেতিয়া কাজিয়া লাগিব শ্ৰীমতীৰ লগত আপোনাৰ এইখিনি শুনাই দিম তেওঁ কম যে চাওক মোক ইমান গুণী বুলি লখিমপুৰত ইমান এজন শিক্ষকে কৈছে আৰু তুমি মোক ভাবা যে মোৰ একো গুণ নাই গতিকে এই কথাটো মোৰ ঘৰত আপোনাৰ এই কথাখিনিয়ে মোক সহায় কৰিব মই তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো শ্ৰীমতীয়ে মানি লৈ সেইটো মই গেৰাণ্টি নিদিওঁ কিন্তু মই এটা চেষ্টা কৰিম এতিয়া এই কথাটো হ'ল আজি যেতিয়া মই চালো যে 5 জুলাই বুলি কওঁতে হঠাৎ মনত পৰিল যে এগৰাকী অসমীয়া আছিলে আমি কথাবোৰ নতুন প্ৰজন্মক কওঁ যে আমাৰ ইতিহাসৰ কথা নাজানে আমাৰ ইতিহাসৰ কথা আমি দিব পৰা নাই আমাৰ কি দুখ আছে আমি অলপ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব লাগিব মই দিল্লীত পঢ়া বাবে অসমৰ ইতিহাস অসমৰ সাহিত্য মই তেনেকৈ অধ্যয়ন কৰিবলৈ মই পোৱা নাছিলো সুবিধা কিন্তু কিবা এটা বুকুৰ মাজত টান এটা আছিল হেঁপাহ এটা আছিল বাবে মই কিছুমান কথা কৰো আজি যেতিয়া মনত পৰিল যে আজি এনে এগৰাকী মানুহৰ মৃত্যু দিন সেই মানুহগৰাকী নগাঁৱৰ লগত সম্পৰ্ক আছে মোৰ জন্ম ঠাই মোৰ শিপাজৰ তাতকৈ সমগ্ৰ অসমক সমগ্ৰ ভাৰতক তেওঁ আচলতে গৌৰৱান্বিত কৰিব পাৰে তেখেত আছিল প্ৰথম অসমীয়া যি কটন কলেজৰ তেওঁ অধ্যক্ষ হৈছিল তেওঁ ৰাজ্যসভাৰ সদস্য হৈছিল তেওঁ ডিপিআই হৈছিল তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল তেওঁ ইংৰাজী বিভাগত কাম কৰি ইংৰাজী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত লণ্ডনলৈ গৈ পিএইচডি কৰি অসমৰ ইতিহাস চৰ্চাৰ যিটো বিজ্ঞানসন্মত ধাৰা সেই ধাৰাটো তেওঁ পৰিপক্ক এটা ৰূপলৈ লৈ গৈছিল অসম সাহিত্য সভাৰ সভাপতিৰ পদো তেওঁ বৰণ কৰিছিল আৰু সেইগৰাকী মানুহ 5 জুলাই 1964 চনত আমি আজিৰ দিনটোতে হেৰুৱাইছো আজি লখিমপুৰবাসীৰ সন্মুখত মই সেইগৰাকী মহান অসমীয়া সূৰ্য কুমাৰ ভূঞাদেৱক ধৰিব বিচাৰিছো মই ভাবো প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তত আমি কেতবোৰ অসমীয়া এই যে আমি নজহা নকবা উমাল বা কিছুমান আমাৰ উপাদান বা সমল আছে সেই সমলবোৰে আচলতে জাতিটোক আগবঢ়াই লৈ যাব পাৰে এতিয়া এই কথাখিনি অকমান মই নিজেও কৈছো সিৰিয়াছ ধৰণৰ তেতিয়া তাৰ মাজত মোক বহু কেইখন কিতাপৰ কথা ৰাজখোৱাদেৱে কৈ গ'ল এই ৰাজখোৱাদেৱে কৈ যাওঁতে মোৰ মনত পৰিলে যে আমাৰ আজিকালি বহু ব্ৰাউন চাহাব ওলাইছে মেন চাহাব ওলাইছে এইটো লখিমপুৰতো হয়তো অলপ পৰিমাণে থাকিব বাইদেউ নিজে আছে এখন ইংৰাজী মাধ্যমৰ স্কুলৰ শিক্ষয়িত্ৰী আপুনি ইয়াক মই ক'বলৈ নকওঁ কাৰণ আপুনি এইটো কথা ক'লে কোনোবাই বেয়া পাব তত্ত্বাৱধায়ক গাৰ্জেন আমাৰ এই ইংৰাজী মাধ্যমৰ কথাটোলৈ মই বিতৰ্কত যাব নিবিচাৰো ইংৰাজী মাধ্যম বহু ক্ষেত্ৰত মানুহে নিজৰ ল'ৰা ছোৱালীক গিনিপিক কৰিব নিবিচাৰে বহুতে ইংৰাজী মাধ্যমত দিয়ে কিন্তু ঘৰত যদি নিজৰ মাতৃভাষাৰ প্ৰতি আকৰ্ষণ বঢ়াব পৰা এটা পৰিমণ্ডল আমি গঢ়ি তুলিব পাৰো তেতিয়াহ'লে ইংৰাজী মাধ্যমত পঢ়িও কিন্তু মানুহে অসমীয়া বা তেওঁৰ মাতৃভাষাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে উদাহৰণ আমাৰ আছে জয়ন্ত হাজৰিকাৰ ল'ৰা মোৰ লগৰ ময়ূখ হাজৰিকা তৰালী শৰ্মা অংগৰাগ পাপন মহন্ত ডক্টৰ উদয়ন মিশ্ৰ ডক্টৰ তিলোত্তমা মিশ্ৰ অপৰ্ণা মহন্ত বাইদেউ 2 বছৰ মানৰ আগতে ঢুকাল নাৰীৰ বাবে কিমান কৰি গ'ল লিডছ ইউনিভাৰ্চিটিৰ পৰা সেই তেতিয়াৰ দিনতে প্ৰথম অসমীয়া নাৰী ছাৰ এতিয়াও আছে পৰমা মহন্ত ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন বৰ্ষীয়ান অধ্যাপক অসমীয়া ভালৰ বাবে সদায় লাগি আছে এই গোটেইখিনি মানুহ ইংৰাজী মাধ্যমত পঢ়া আজি উদয়ন মিশ্ৰ যেতিয়া ইমাৰ্জেঞ্চিৰ সময়ত জেললৈ গৈছিল কিমান মাহ জেলত আছিল সেই উদয়ন মিশ্ৰই তাৰ আগতেই কোনোদিন অসমীয়া মাধ্যমলৈ যোৱা নাই কিন্তু তেওঁ অংগীকাৰ নামৰ এখন হাতে লিখা কাকত উলিয়াইছিল ডিব্ৰুগড়ৰ পৰা জেলত যাব লগা হৈছিল
সেইবোৰ মানুহৰ যিটো অসমৰ প্ৰতি থকা শ্ৰদ্ধা, এই যে অংগীকাৰ উলিয়ালে হাতে লিখি ইংৰাজী মাধ্যমত পঢ়া এজন ডেকা অধ্যাপক, আজি তেওঁ অভিজ্ঞ এজন ব্যক্তি গুৱাহাটীত থাকে, মই শ্ৰদ্ধা কৰো, সন্মান কৰো, কিন্তু অসমৰ জাতীয় জীৱনত তেনেকুৱা মানুহক বৰকৈ সন্মান কৰা দেখা নাপাওঁ। তেতিয়া মনবোৰ অলপ বেদনাৰে ভাৰাক্ৰান্ত হয়। মই আপোনাক আৰু এটা কথা কওঁ, এই মাধ্যমৰ কথা মই এইভাবে ক'ব বিচাৰিছিলো যে আপুনি প্ৰথম যিখন বাতৰি কাকত 1846 চনত আমাৰ শিৱসাগৰৰ পৰা বেপ্টিষ্ট মিছনাৰী সকলে উলিয়ালে যে অৰুণোদয় শুনা যায়, এইটো ইতিহাসৰ মতে বৰ সাংঘাতিক সমৰ্থিত তথ্য নাই পোৱা যদিও বহুতে কয় অৰুণোদয় নামাকৰণ কৰিছিল প্ৰথমগৰাকী সম্পাদক নাথান ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউন। এলিজা ব্ৰাউনে 7 সাগৰ 13 নদী পাৰ হৈ এই যে আমেৰিকা যুক্তৰাষ্ট্ৰ মিচিগানৰ, যি মিচিগানৰ লগত এতিয়া অসমৰ কেইদিনমানৰ যে এটা চৰিত্ৰ যে আমাৰ নগ্নতাৰ বেহাৰ বেলা এটা বিশেষ ফুকন উপাধিৰ চৰিত্ৰই মিচিগানত কৈছে যে মই এইগৰাকী নায়িকা যিগৰাকী আমেৰিকাত খলকনি তুলিছে তেওঁক লগ পাইছো, সঁচা মিছা নাজানো, সামাজিক মাধ্যম ইনষ্টাগ্ৰামত কৈছে মই মিচিগানত লগ পাইছো। তেতিয়া মই কালি আহি থাকোঁতে ভাবিলো মিচিগানৰ লগততো বেলেগ এটা অৰ্থ আছে। মই যেতিয়া যোৱা বছৰ লেক জেনেভা মিচিগানলৈ গৈছিলো মোৰ বন্ধুৰ লগত, মোৰ সেই কথাই মনত পৰিছিল যে মাইলছ ব্ৰনছন, আমাৰ নাথান ব্ৰাউন এই ৰিচমণ্ড বোলা ঠাইখিনিৰ লগত আজিৰ পৰা 200 বছৰ আগতে 7 সাগৰ 13 নদী পাৰ হৈ আমাৰ ইয়াৰো এতিয়াও বহু মানুহ হয়তো নোযোৱা শদিয়াত গৈ তেওঁলোকে প্ৰেছ খুলিছিল জয়পুৰত। তাৰ পৰা তাত অসুবিধা পাই শিৱসাগৰৰ পৰা অৰুণোদয় উলিয়াওতে আমাক এলিজা ব্ৰাউনে নামাকৰণ কৰিলে অৰুণোদয়। মোৰ এতিয়া প্ৰশ্ন হয় সেই সকল গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰৰ একাংশ কম হলেও তেনে ব্ৰাউন সাহেব বা মেম সাহেবক যি কয় যে মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে অসমীয়া ক'ব নাজানে কাৰণ তেওঁ ইংৰাজী মাধ্যমত পঢ়ে, মই সন্মান সহকাৰে তেওঁলোকক উদয়ন মিশ্ৰ, তিলোত্তমা মিশ্ৰ, ময়ূক হাজৰিকা, তৰালী শৰ্মা, অংগৰাজ পাপন মহন্ত, ভোটকৰ বিষ্ণুত শইকীয়া, এই নতুন প্ৰজন্মৰ গায়ক, আগৰ প্ৰজন্মৰ শিক্ষাবিদ, আগৰ প্ৰজন্মৰ চিন্তাবিদ আৰু লগতে এইগৰাকী এলিজা ব্ৰাউনৰ কথা ক'ব বিচাৰো যাৰ অসমীয়া মাতৃভাষা নাছিল। এই যাত্ৰাত তেওঁ নিজৰ জীয়ৰী বহু মানুহক হেৰুৱাইছিল। আজি ভাবক 200 বছৰ আগতে, 190 বছৰ আগতে আমেৰিকাৰ পৰা আহি ইয়াত কাম কৰাৰ যিটো কিমান প্ৰত্যাহ্বান, তাৰ মাজত এটা ভাষা, অসমীয়া ভাষা, জ্বলন্ত সাধনা মোৰ কত জনমৰ বুলি জ্যোতিপ্ৰসাদে কোৱা অসমীয়া ভাষা শিকি বুজি লৈ অৰুণোদয় নামাকৰণ কৰিছিল। এইভাবে অৰুণোদয়ৰ কথা কৈছো। অৰুণোদয়ৰ পিছত যেতিয়া আমাৰ মাজুলী আউনীআটী সত্ৰ দত্তদেৱ গোসাঁই তেখেতে সত্ৰাধিকাৰে ভাবিলে যে ইয়াত অলপ খ্ৰীষ্ট ধৰ্মৰ কথা প্ৰচাৰ বেছি হৈছে, আমাৰ ধৰ্মৰ প্ৰচাৰ হ'ব লাগে। মাজুলীৰ নিচিনা ঠাই যাৰ লগত লখিমপুৰৰ এটা গভীৰ সম্পৰ্ক, আজিকালি এনেই ঢকুৱাখানা হয় মানে গাড়ী লৈ গুচি যাব পাৰি, বাইক লৈ যাব পাৰি, সেই মাজুলীত তেতিয়াৰ দিনতে ধৰ্ম প্ৰকাশ যন্ত্ৰ কলিকতাৰ পৰা আনি there is a narrative, there is a counter narrative, এটা বাগধাৰা, এটা প্ৰতিবাগধাৰা, তাত কোনো অযথা বিতৰ্ক নহয়। সেই কথাটো কিন্তু অসমত বসবাস কৰা শুভান্নদায়ী অসমীয়া আমাৰ দত্তদেৱ গোসাঁইয়ে, দত্তদেৱ গোস্বামীয়ে সত্ৰাধিকাৰ আউনীআটী সত্ৰৰ তেওঁ কিন্তু সেই কথাটো কৰিব পাৰিছিল। তাৰমানে মই এই কথাটো কৈছো, এখন বাতৰি কাকত নতুন সুৰৰ লগত যিহেতু বাতৰি কাকত এই কথাবোৰ জড়িত হৈ আছে, আমি যে কেতিয়াবা ভাবো যে বাতৰি কাকত ইতিহাসে কথাবোৰ লিপিবদ্ধ কৰিব, বাতৰি কাকতে মানুহৰ চিন্তা জগত কেনেকৈ সলাই দিব পাৰে। আপোনালোকে সকলোৱে জানে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ যেতিয়া ৰামধেনুৰ সম্পাদক আছিল, মহেশ্বৰ দেৱো আছিল, কিন্তু বীৰেন্দ্ৰ ভট্টাচাৰ্য ৰামধেনুৰ সম্পাদক হৈ থাকোতে কিমান নতুন ল'ৰা ছোৱালীৰ সৃষ্টি কৰিলে। আজি ভৱেন্দ্ৰ গগৈ, মহিম বৰা, ভৱেন্দ্ৰনাথ শইকীয়া তেখেতসকলৰ নাম কৈছে ৰামধেনুৰ যুগতে অধিকাংশ লেখকৰ জন্ম, সৌৰভ চলিয়াকে আদি কৰি সেই যিটো যাত্ৰা আছিল এখন আলোচনীক লৈ এটা জাতিৰ বাবে বহু কথা সম্ভৱপৰ হৈ পৰে। আৰু সেই কথাটো লখিমপুৰৰ মানুহে আটাইতকৈ ভালদৰে এই কাৰণে জানে বা হৃদয়ঙ্গম কৰে বুলি মই ভাবো যে 20 শতিকাৰ প্ৰথমটো বৌদ্ধিক বিতৰ্ক, আমাৰ বিতৰ্কত কোন আছিলে? অলপ আগতে মই প্ৰথমতে নাম লোৱা বাণীকান্ত কাকতি, 16-17 বছৰীয়া ল'ৰা। লক্ষীনাথ বেজবৰুৱাই বাঁহী উলিয়াইছে, তাৰ আগৰ জোনাকীৰ যুগ। মই এফালৰ পৰা সৰল ৰৈখিকভাৱে নাই কোৱা, আপোনালোকে জানে, আপোনালোক অধিকাংশই অতি সচেতন অসমক ভাল পোৱা ব্যক্তি। এই যেতিয়া বাঁহী ওলাওতে লক্ষীনাথ বেজবৰুৱা সম্পাদক আৰু বাণীকান্ত কাকতি আহি লগ খাইছে। লক্ষীনাথ বেজবৰুৱা সৰু ল'ৰা, তেওঁ সেইবাবে ভৱানন্দ পাঠক নাম লৈছে। ভৱানন্দ পাঠক নাম লৈ অসমৰ 20 শতিকাৰ প্ৰথমটো বৌদ্ধিক বিতৰ্কত এখন আলোচনীয়ে আজিও কৃতজ্ঞ চিত্ৰে সকলো অসমীয়াই নিজে ক'ব নোৱাৰাকৈ পৰি থকা এটা কথা এখন আলোচনীয়ে প্ৰতিপন্ন কৰিছিল
যে অসমীয়া মানুহে প্ৰতিগৰাকী গুৰুকে সন্মান কৰে। মই অৱশ্যে আধুনিক গুৰুৰ কথা নাই কোৱা, এইটো আপোনালোকে সিদ্ধান্ত ল'ব। অসমীয়া মানুহে গুৰু বুলি ক'লে প্ৰথম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ, তেওঁলোককো সন্মান কৰে। কিন্তু অসমীয়া মানুহৰ হৃদয়ৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট যে মহাপুৰুষ একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱ, সেই কথাটো কোনে প্ৰমাণ কৰিলে? 16 বছৰীয়া ভৱানন্দ পাঠকে তেওঁৰ বিৰুদ্ধে অসম প্ৰতিবিকাত কোনে কলম ধৰিছিল? ৰজনীকান্ত বৰদলৈ, উপন্যাস সম্ৰাট। কোনে ধৰিছিল? যশস্পতি শৰ্মা নাম লৈ কীৰ্তিনাথ শৰ্মা বৰদলৈয়ে ধৰিছিল। কিন্তু সেই সকলো বয়োজ্যেষ্ঠ মানুহৰ, অভিজ্ঞ মানুহৰ যুক্তি কাটি লক্ষীনাথ বেজবৰুৱাৰ প্ৰেৰণাত এই কিশোৰ বালিকান্ত কাকতিয়ে বাঁহীৰ জৰিয়তে প্ৰমাণ কৰিলে অসমীয়া মানুহে সকলোকে সন্মান কৰে, কিন্তু অসমীয়া মানুহৰ হৃদয়ৰ একমাত্ৰ গুৰু যদি ভাবিব লগা হয় তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কোনো নাই। সেই কথাটো বাঁহী এখন আলোচনীয়ে আজি প্ৰায় 100 বছৰৰ আগতে প্ৰমাণ কৰি থৈ গৈছে। এইখিনি কথাই জিতেন বৰুৱাৰ মনলৈ, অনিল শইকীয়াৰ মনলৈ, উপাধ্যায় ডাঙৰীয়াৰ মনলৈ, ভূঞাদেৱৰ মনলৈ, আপোনালোকৰ লগৰ মানুহলৈ যেতিয়া কেতিয়াবা কেতবোৰ কথাই আপোনালোকক গতিৰোধক যেন লাগে, প্ৰতিবন্ধকতা যেন লাগে, মই আপোনালোকক সানুনয়ে সন্মান সহকাৰে অনুৰোধ জনাইছো, অসমীয়া বাতৰি কাকত আলোচনীৰ ইতিহাস পঢ়িব। তেতিয়াও দেখিব তেনেকুৱা বাতৰি কাকত হাজাৰ হাজাৰ মানুহে পঢ়া আছিল, কিন্তু আজি যেতিয়া ইতিহাস লিখা হ'ব তেতিয়া কিন্তু সেই ভূমিকাৰ কথা কোনো কৃতজ্ঞ অসমীয়াই, সচেতন অসমীয়াই এই কথাটো কিন্তু পাহৰিব নোৱাৰে। গতিকে মই ভাবো আপোনালোকৰ এই যিটো যাত্ৰা আছিল, এই যাত্ৰাত বেংকৰ পৰা ধাৰ লৈ গ্ৰন্থমেলা পতা, এই যিমানবোৰ কথা মই আপোনালোকক আৰু লখিমপুৰবাসীক ক'ব নালাগে, ভালকে জানে। আপোনালোকক হয়তো কেতিয়াবা সমালোচনা কৰিছে, সেই সমালোচনাক কিন্তু সহিষ্ণুতাৰে গ্ৰহণ কৰা মানসিকতাও লাগিব। কেতিয়াবা কিছুমান মানুহে কিছুমান কথা সহনশীলতাৰে কৈতে গ্ৰহণ নকৰে। মই দুয়ো পক্ষকে কওঁ, পক্ষ থাকক, সকলো পক্ষ এদিন এটা বিন্দুত অসমীয়াত্বৰ পক্ষত হ'ব। আমি যেতিয়া এটা গণতান্ত্ৰিক সমাজত কিছু কাম কৰিম, বিতৰ্ক হ'ব, মতানৈক্য হ'ব, কিন্তু মতান্তৰক যাতে মনান্তৰলৈ লৈ নাযায় তাৰ বাবে নতুন সুৰে লখিমপুৰৰ পৰা এটা ভিন্ন সুৰী সুৰ সৃষ্টি কৰক। আৰু অকল নতুন সুৰৰ বৰুৱাই কৰিব, শইকীয়াই কৰিব নহয়। লখিমপুৰৰ মানুহে যদি সাহিত্য সভা আছে, ডাঙৰ ডাঙৰ সংস্থা আছে, আমাৰ সাংবাদিক বন্ধু আছে, তেওঁলোকে যদি আহি এই ক্ষেত্ৰত যোগদান দিয়ে, মই ভাবো এই যাত্ৰাৰ কথা, এই বলিষ্ঠ যাত্ৰাৰ কথা মই ভাবো আমাৰ গুৱাহাটীৰ হওক অন্যান্য যিসকল লোক আছে তেওঁলোকে এই কথাখিনি গম পাব, গম পোৱাটো দৰকাৰ। গতিকে মই চিৰিয়াছ ধৰ্মী কথা বহু কলো, বহু উপদেশমূলক কথা যেন লাগিব পাৰে, উপদেশ নহয় এই কথাবোৰ মই উপলব্ধি কৰো। মই নিজেই কৈছিলো অকল চিৰিয়াছ কথা নহয়, দুটা হাঁহি ধেমালিও কৰিব লাগে, তেতিয়াহে পিছত ওলাই গৈ ফটোখন তোলোতে ভাল লাগে, হাঁহি পেলাই ফটো উঠিব পাৰি। মোৰ তেতিয়া মনত পৰে আমি নতুন প্ৰজন্মক কেনেকৈ আকৰ্ষিত কৰিব লাগে। মই অলপ দিনৰ আগতে গুৱাহাটীত প্ৰেম আৰু গুৱাহাটীৰ ইতিহাস আৰু সেই ইতিহাসত প্ৰেম কিমান, প্ৰেমৰ কিমান জোৰ, সেই বিষয়ত এটা বক্তৃতা দিছিলো কেইবছৰমানৰ আগতে। সেই বক্তৃতাৰ মাজত আমাৰ সেই সময়ৰ আমাৰ আগ্ৰাৰ পৰা আহি ইয়াত অহা ফুটুকী গাভৰু আৰু এজন বিখ্যাত চাহাবৰ, যাৰ কথা আনন্দৰাম ঢেকীয়াল ফুকনৰ পৰা আৰম্ভ কৰি সকলোৱে লিখিছে দীঘলী পুখুৰীৰ পাৰত কেনেকৈ প্ৰেম হ'ল আৰু ব্ৰিটিছ চাহাব সেই মানুহগৰাকীৰ বাবে, ফুটুকী গাভৰুৰ বাবে থাকি গ'ল, সেইখিনি কথা কৈছিলো। মই আজি বেলেগ এটা কথা ক'ব বিচাৰিছো। আপোনালোক বহু ক্ষেত্ৰত প্ৰথম, কিন্তু প্ৰথম হৈ কেতিয়াবা উপলব্ধি নকৰে। লখিমপুৰত কেতিয়াবা এনেকুৱা ধৰণৰ কথা হয় যিবোৰ কথা লখিমপুৰৰ মৰমৰ কথা, লখিমপুৰৰ চেনেহৰ কথা, লখিমপুৰ ধেমাজি বৃহত্তৰ অঞ্চলৰ চেনেহ আৰু চেনেহৰ লগত চেনেহৰ যিটো মানুহৰ দম্পত্য বান্ধেনেৰে বান্ধাৰ আগতে যিবোৰ কথা হয়, যিবোৰ কথা সকলোৰে বাবে প্ৰেৰণাদায়ক, মাদকতাপূৰ্ণ, তেনে কিছু কথাৰ বাবে 30-40 বছৰ আগতে আমাৰ লখিমপুৰক মানুহে কিছুৱে ভুল বুজিছিল। আপোনালোকে জানো শুনিছে, এই ধেমাজি লখিমপুৰলৈ ল'ৰাটোৱে চাকৰি পাইছে, পতাও জানো, তাত বিয়াই হৈ যায়, এনেকুৱা ধৰণৰ কথা কিছুমান অতি লঘুভাৱে আলোচনা হৈছিল। মই তেওঁলোকক কওঁ, লখিমপুৰৰ সেই মৰম, লখিমপুৰৰ সেই আন্তৰিকতা, লখিমপুৰৰ মানুহৰ সেই আন্তৰিকতাপূৰ্ণ একেবাৰে হিয়া খুলি দিব পৰা যিটো অকৃত্ৰিম যিটো কথা, যিটো ভাৱনা, সেই কথাটো কিন্তু বহু দেৰিকে হলেও অসমীয়া মানুহে বুজিলে। আৰু এতিয়া অসমীয়া মানুহে বুজিব লাগে, অসমৰ এই দুখন জিলাই বাছি আছেগৈ যি জিলাত আমাৰ মূল কৰো অসমীয়া গ্ৰন্থ অধ্যয়নৰ কিবা এটা ধাৰা অব্যাহত আছে। আগতকে জটি পৰিছে, কিন্তু সেই অব্যাহত হৈ ধৰা ধাৰাটো আপোনালোকে সমগ্ৰ অসমলৈ দিব লাগে। অসমত এতিয়া বেয়া লাগে, খং উঠে,
মানে মই হাঁহি ধেমালি লাগে বুলি কওঁ, কিন্তু আপোনালোকে হয়তো অনুভৱ কৰে আপোনালোকৰ অঞ্চলৰ আমাৰ কদমত থাকে ৰাজখোৱা ডাঙৰীয়া, নিজৰ নিজৰ অঞ্চলত আপোনালোক থাকে। অন্তত এটা দায়িত্ব লওকচোন যে কোনোবাই ৰিল বনাওক, যে আজিৰ অনুষ্ঠানটোৰ এইটো ভাল হ'ল, গঠনমূলক সমালোচনা হ'ল, তাক লৈও ৰিল বনাওক। কিন্তু অসমীয়া কেতবোৰ পুৰুষ আৰু মহিলা আমাৰ বয়সৰ বা আমাতকে অলপমান সৰু, তেওঁলোকে আজিকালি অশালীন, অমাৰ্জিত, অসভ্য, অভদ্ৰ কথাৰে সৈতে যি অশ্লীল ভিডিঅ' বনাই ৰিলৰ টকাৰ বাবে তেওঁলোকে যে সমাজলৈ বিষবাষ্প এৰিছে। আপোনাৰ ঘৰৰ চুবুৰী গাঁৱত যদি কোনোবাই বনায়, আপোনাক মই আইন হাতত ল'বলৈ দিয়া নাই, কিন্তু গাৰ্জেন হিচাপে, তত্ত্বাৱধায়ক হিচাপে আমি কিন্তু তেওঁক বাৰণ কৰিব লাগে। এই যাত্ৰাটো মই ভাবো নতুন সুৰে যদি আৰম্ভ কৰে, কাৰণ এই অশ্লীলতাই কিন্তু মানুহক একেবাৰে ক্ষোভিতও কৰিছে আৰু মানুহক অসহায় কৰি তুলিছে। মানে 50 বছৰীয়া 40 বছৰীয়া পুৰুষ মহিলাই ইমান অভদ্ৰ কথা মানে হিন্দুৰটো লৈ বা তেওঁ কিবা এটা চোলা পিন্ধি পুৰুষজনে ক'ব পাৰে, এই গোটেই কথাটোৱে কিন্তু জাতিটোক লজ্জানত কৰিছে। মোৰ আপোনালোকলৈ আহ্বান, আপোনাৰ ওচৰত কোনোবাই কৰিলে আপুনি অকলে গৈ ফেব্ৰুৱাৰী নাপাতিব, কাৰণ কাজিয়া কৰিব আজিকালি, কিন্তু এটা দল সংগঠন বা নিজে কেইজনমান মানুহ গৈ এই কথাটো কিন্তু যদি আমি কৰিব নোৱাৰো, আমাক কিন্তু বেলেগ আৱেগিক জাতি কয়, আমি কথা এটা চলাই দিব নোৱাৰা বুলি কয়। এতিয়া কিন্তু অশ্লীলতাৰ পোহাৰ মেলা জাতি বুলি কোনোবাই কব। মই ভাবো লখিমপুৰৰ মানুহে, মই সকলোতে কওঁ অকল লখিমপুৰ বুলি নহয়, মই সেইদিনা আমাৰ গোৰেশ্বৰত কৈছো, পেঙেৰিত কৈছো, তিনচুকীয়াত কৈছো, মুম্বাই অসমীয়া সমাজত যোৱা 10 দিনমানৰ আগত যাওঁতে কৈছো, আৰু এতিয়া আপোনালোককো কওঁ, সেই কথাটো নতুন সুৰক কওঁ, আপোনালোকক কওঁ, সেই কথাটো কৰিব লাগে। আৰু শেষত মই হাঁহি ধেমালি কৰি 2-3টা মান কথা শেষ কৰিম বুলি ভাবিছিলো। আপোনালোককো ইতিমধ্যে আহাৰৰ কথা কৈছে, আহাৰৰ এটা সকলো সময় থাকে, সকলোৰে জেপত হয়তো ডাইজিন পলিক্ৰল নাথাকিবও পাৰে, নহয় জানো? আজিকালিতো ডাইজিন পলিক্ৰল কাষতে সদায় নাথাকে। গতিকে মই সেইপিনেও লক্ষ্য ৰাখি এটা কথা কওঁ, তৰুণৰাম ফুকন মই বৰ শ্ৰদ্ধা কৰা এজন ব্যক্তি। তৰুণৰাম ফুকন 3টা ক্ষেত্ৰত সাংঘাতিক ধৰণৰ আগবঢ়া মানুহ আছে। তেওঁ যৌনতত্ত্ব লিখিছে, সাহিত্য সভাৰ সভাপতি হৈছে, চিকাৰ কাহিনী, তেওঁ গোপীনাথ বৰদলৈ মানে তেওঁক শিক্ষক বুলি বা তেওঁ গুৰু বুলি জ্ঞান কৰিছে। প্ৰথম প্ৰধানমন্ত্ৰী হওঁতে বৰদলৈ তেওঁ হোৱাটো বিচাৰিছিল, তেওঁ নহল। এইবোৰ আপোনালোকে সকলোৱে জানে। 3টা নজনা অকমান কথা। গুৱাহাটীত প্ৰথমতে অসমীয়া মানুহৰ ভিতৰত গাড়ী কিনা মানুহ আছে তৰুণৰাম ফুকন। তৰুণৰাম ফুকনে যেতিয়া গাড়ীখন লৈ ওলাই যায়, বহু অসমীয়া মানুহ চাই, ধৰি লওক 50 জনমান অসমীয়া, মই সেইটো যিটো সংখ্যা মই নিজৰ পৰা কৈছো তাক ধাৰণা বুজাবলৈ, 50 জনমান মানুহে চাই। তাৰ কিছুদিন আগতে তৰুণৰাম ফুকনে চাইকেল কিনিছিলে। সেই চাইকেল যেতিয়া চলাইছিল তেতিয়া 150-200 মানুহে চাইছিল যে এখন 2টা চকাত চলা কি ধৰণৰ বস্তু, তাৰ আগতে অসমীয়া মানুহে দেখা নাছিল। আৰু তাৰ আগৰ এটা খুব ইন্টাৰেষ্টিং আকৰ্ষণীয় কথা হ'ল, তৰুণৰাম ফুকন আছিল প্ৰথম অসমীয়া যি তেওঁ নিজৰ পৰিবাৰক লগত লৈ একেলগে ফুৰিবলৈ ওলাই গৈছিল। এতিয়া অসমীয়া মানুহে বা নতুন প্ৰজন্মৰ কৰিব কি ডাঙৰ কথা, আজিকালিতো বেলেগৰ পৰিবাৰক লৈ গ'লেও নিউজ লয়, তেওঁ নিজৰ পৰিবাৰকে লৈ গৈছিল। তেতিয়াহ'লে মই ক'ব বিচাৰো, সেই সময়ৰ পুৰুষ প্ৰধান সমাজত এই যে গিৰিয়েক ঘৈণীয়েকে একেলগে ফুৰিবলৈ যাব, ঘৈণীয়েকে গিৰিয়েকৰ লগত যাব, সেই কথাটো অকল্পনীয় আছিল। গতিকে এই কথাবোৰ পুৰুষ প্ৰধান সমাজত তৰুণৰাম ফুকনে কোনোবাই কৰিব লাগিব, তাৰ মাজত যোগাত্মক কথা আছে, তাৰ মাজত সেইখিনি কাম তেওঁ কৰি দেখুৱাইছিল। গতিকে মই ভাবো অসমৰ ইতিহাস যেতিয়াই ল'ব, কোনোবা এটা দিন লওক, কোনোবা এখন ঠাই লওক, কোনোবা এজন মানুহ লওক, আমাৰ যদি অকমান বুকুৰ মাজত হেঁপাহ আৰু হাবিয়াস আছে, আমি বিচাৰি পাম। আমি লিৰিকি বিচাৰি চাম, আমি বিচাৰি পাম। মই সেইদিনা টেলিভিছনৰ এটা শ্ব'ত কওঁতে এজন মানুহে, বৰ বয়োজ্যেষ্ঠ মানুহ, সন্মান কৰা মানুহ, তেওঁ এটা কথা নাজানিছিল, তেওঁ মোক ক'লে, এইটো বৰ ডাঙৰ কথা ক'লে, আমি জনা নাছিলো। মই ক'লো চাওক, বাল গংগাধৰ তিলক তেওঁ কি কৈছিল যে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল ডেফিনেটলি হেভ ইট। বাল গংগাধৰ তিলকক সকলোৱে সন্মান কৰো। তেওঁৰ লগৰ গোপাল কৃষ্ণ গোখলে নৰমপন্থী, তেওঁ চৰমপন্থী। গোপাল কৃষ্ণ গোখলেক মহামানৱ মহাত্মা গান্ধীয়ে গুৰু মানিছিল। বাল গংগাধৰ তিলকক যেতিয়া এৰেষ্ট কৰে, গ্ৰেপ্তাৰ কৰে, তেওঁ আকৌ উকিল আছিল। আৰু এটা কথা কৈ থওঁ, পিছলৈ গৈ পাকিস্তানৰ প্ৰৱৰ্তন কৰাৰ মূল নেতা মহম্মদ আলী জিন্নাই আকৌ বাল গংগাধৰ তিলকৰ হৈ ওকালতি কৰিছিল, কাৰণ প্ৰথম অৱস্থাত জিন্নাৰ মনোভাৱ বেলেগ আছিল। যি নহওক, বাল গংগাধৰ আপুনি চাবলৈ অসমীয়া মানুহ আৰু মহাৰাষ্ট্ৰৰ মানুহ, মই মানে তেওঁৰ মাজত থকা ব্যতিক্ৰমটো কৈছো। মই ইয়াত মোক কোনেও জাজৰ আসনত বহোৱা নাই, মই কোৱা নাই অসমৰটো ভাল তেওঁলোকৰটো বেয়া, ভাল বেয়া আপুনি নিৰ্ধাৰণ কৰিব। বাল গংগাধৰ তিলকে কি ক'লে যে মই এটা বিশেষ বৰ্ণত জন্ম হৈছো, তথাকথিতভাৱে উচ্চ কুল বুলি যিটো কোৱা হয়, আৰু মই যদি জেললৈ যাওঁ, সেই জেলত মই যিটো আহাৰ খাম, আপোনালোকে আহাৰৰ কথা কৈছে নহয়, সেই আহাৰ মই যিটো আহাৰ খাম, সেই আহাৰটো
মোৰ বৰ্ণৰ মানুহে তাত ৰান্ধিব লাগিব, তেতিয়াহে মই খাম। এচাম মানুহে গৰ্ব কৰে, ঠিক কথা, ঠিক আছে, এইটো সেই সময়ৰ কথা, মই গৰ্ব নকৰো, কিন্তু সেই সময়ত সেইবোৰ কথা চলিছিল। কিন্তু অসমীয়া আপোনাৰ পৰা 200-150 কিলোমিটাৰ আঁৰৰ আমি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, যাৰ বাবে সাহিত্য সভা হ'ল, যাৰ বাবে অসম কংগ্ৰেছ হ'ল, যাৰ বাবে ছাত্ৰ সংগঠন হ'ল, এই চন্দ্ৰনাথ শৰ্মা মানে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই কি কৈছিল কওক? চন্দ্ৰনাথ শৰ্মা মাত্ৰ 31 বছৰ জীয়াই আছে। সেই 31 বছৰ জীয়াই থকা কালত কংগ্ৰেছৰ সেৱা দলত এগৰাকী অসমীয়া প্ৰগতিশীল ব্ৰাহ্মণে নিয়ম কৰাৰ সাহস কৰিছিল আৰু সকলোৱে মানিছিল যে কংগ্ৰেছৰ সেৱা দলত আমাৰ যিমান ৰন্ধা বঢ়া হ'ব সকলোবোৰ অব্ৰাহ্মণ ৰান্ধনীয়ে ৰান্ধিব আৰু তাত সকলোৱে আহি খাব, সকলোৱে আহি খাইছিল। এতিয়া মই কওক আপুনি, মই বাল গংগাধৰ তিলকৰ প্ৰতি আছে মোৰ অসীম শ্ৰদ্ধা, কিন্তু চন্দ্ৰনাথ শৰ্মাৰ প্ৰতি মোৰ এইটো ক্ষেত্ৰৰ বাবে এক বিন্দু শ্ৰদ্ধা বেছি, অসমীয়াৰ বাবে নহয়, উদাৰতাৰ বাবে। সেই উদাৰতা, সেই কথা লখিমপুৰ অসমক ভাল পোৱা প্ৰতিটো অঞ্চলতেই সম্ভৱ, আৰু সেই উদাৰতা সম্ভৱ কেতিয়া হ'ব? যেতিয়া এই মাইক লৈ থকা বক্তাজনো আপোনালোকৰ পেটৰ কলমলনিৰ বাবে কিছু উদাৰ হ'ব। তেওঁ যদি অনুদাৰ হৈ এতিয়া দীঘলীয়া ভাৱে ইমান সমজদাৰ ভাল মানুহ পাইছো, মই কৈয়ে যাওঁ শেষত গৈ ক'ব ভালেই কৈছিল, অকমান দীঘলীয়া কৰিলে। গতিকে মইনো সেই আপোনালোকক সুবিধাকণ কিয় দিওঁ? আপোনালোকৰ ইমান মৰম, বহু তৰপীয়া মৰমেৰে আবৃত হৈ লখিমপুৰৰ পৰা মই যামগৈ সমৃদ্ধ হৈ। এই সমৃদ্ধ হৈ যোৱাৰ সময়ত আপোনালোকৰ সকলোকে আৰু বিশেষভাৱে এই মংগল বোধ জাগৰণ কেন্দ্ৰ আৰু নতুন সুৰ প্ৰকাশন গোষ্ঠী আৰু আপোনালোকৰ লগত থকা ভূপেন হাজৰিকাই কোৱা আৰম্ভণিও কৰিছিলো যে আপোনালোকৰ লগত থকা যিবোৰ ৰণুৱা, সেই ৰণুৱাসকলক মই সন্মান জনাইছো, কৃতজ্ঞতা যাচিছো যে দুগৰাকী ভাল মানুহক আপোনালোকে বাছনি কৰি এগৰাকী প্ৰশ্নবোধক থকা মানুহকো বাছনি দি আজি পৰীক্ষা দিবলৈ তেওঁ সুবিধা দিলে। আৰু লখিমপুৰৰ মানুহৰ আগত সেই মানুহজনে যদি ভাবে, ফটো উঠোতে যদি আমি গম পাওঁ যে মই 30 পালো, তেতিয়াহ'লে মই গম পাম যে আপোনালোকৰ বাছনি হয়তো অত্যন্ত বেছি ভুল হোৱা নাই, অলপ ভুলটো হ'লে এতিয়া কৰিব নোৱাৰে, এইটোও গ'ল, মোৰ গাড়ী পালেগে সন্মান। গতিকে মই সেইখিনি কথাৰে আপোনালোকক নমস্কাৰ জনাইছো, ধন্যবাদ জনাইছো। বহু মানুহে বঁটা বাহন পালে শেষত কান্দে, কিয় নাজানো, মোৰ কিন্তু কান্দো নোলোৱা নাই, নাভাবিব আৰু মই আৰু এতিয়াতো এক্টিং কৰি কান্দি দিব নোৱাৰো। গতিকে দেখে মই সন্মান জনাও যে মই আজি কৈছে বাইদেউ কথা নাই নহয়, কাটিছিল নেকি? গতিকে মই হাঁহি ধেমালিৰ মাজেৰে লওঁ, এই কথাটো যোগাত্মক ভাৱে লৈছো। গগৈদে ঠিকে আছে নে? বৰ দীঘল হৈছে নহয়? আৰু নালাগে, আৰু আহাৰলৈ আমি যাওঁ। সকলোকে পুনৰবাৰ ধন্যবাদ যাচিলো, কৃতজ্ঞতা যাচিলো। আৰু আপোনালোকৰ এই স্পন্দন, মই কৈছিলো যে আজিকালি কম্পাৰ্টমেণ্টেল পাওঁ। বিষ্ণু ৰাভাৰ এটা গীত বোধ কৰো আপুনি আৰম্ভ কৰিছিল, সেইকাৰণে বিষ্ণু ৰাভাৰ এটা গীতেৰে মই শেষ কৰিব বিচাৰো। মোৰ কবিতা ছন্দ লাগি স্পন্দন তোৰ জাগেৰে, স্পন্দন তোৰ জাগেৰে, কথা মালিকাৰ গন্ধ লাগি সুৰৰ সপোন ভাগেনে, 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 তোৰ সুৰৰ সপোন ভাগেনে। সামৰিছো। মোৰ ককাংশটো এটা ভুল হ'ল, আপোনালোকে ধৰিব পাৰিব, কিন্তু এই যে হাত চাপৰিটো, এইটো কম্পাৰ্টমেণ্টেলৰ হাত চাপৰি, ছাপ্লিমেণ্টাৰী কোৱাৰ হাত চাপৰিটো ভাল লাগিল। সেই বক্তৃতাৰ লগতে সেই ছাপ্লিমেণ্টাৰী কোৱাৰ হাত চাপৰি বুকুৰ মাজত লৈ মই উভতিম। আপোনালোকক নমস্কাৰ জনাইছো। সকলোটি কুশলে থাকক, সকলোৰে ভাল হওক, অসমীয়াৰ ভাল হওক। ধন্যবাদ।